আজি এটা নতুন ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে জন্মাষ্টমী, তাকে ভাবিছোঁ অকণমান নিয়মটোকে কৰি থওঁ। ঘৰত যিহেতু অকণমানি শ্ৰীকৃষ্ণ এজন আছে, তেখেতকো অকণমান ৰেডি কৰিব লাগিব। এয়া হৈছে আমাৰ আজিৰ শ্ৰীকৃষ্ণ। আজি শ্ৰীকৃষ্ণৰ চুলিকেইডাল কাটি দিয়া হ'ল, কাৰণ খুব গৰম পৰিছে আৰু আপোনাৰ খুব গৰম পাইছে আৰু বহুত কষ্ট পাইছে, তাৰমানে বিশেষকৈ কষ্ট বেছি পাইছে। আজি একদম ফূৰ্তিত তত নাই আৰু চুলি কাটিলা দেহা, চুলি কাটিলা, কোনে কাটি দিলে, কোনে কাটি দিলে? আয়ো হাঁহি দেখো, হাঁহি দেখো, চুলি কাটিলা। মাক চুমু এটা দি দিয়া, মাক চুমু এটা দি দিয়া, চুমু এটা দি দিয়া, ৱাই মাক দিয়া। এইখন হৈছে আমাৰ আজি শ্ৰীকৃষ্ণ, এখেতক ৰেডি কৰিব লাগিব। এতিয়া ৰাতিপুৱা হৈছেহে, এতিয়া ৰাতিপুৱাৰ পৰা যিখিনি কাম থাকে সেইখিনি কৰি লওঁ, তাৰপিছত লাহে লাহে আৰু বাকীখিনি কৰি যাম। ধুনুমনক টিভিটো লগাই দি থৈ মই চাহ একাপ বনাবলৈ আহিলোঁ। চাহ একাপ খাই লৈ বাকী কামসমূহ কৰি যাওঁ। ধুনুমান কোনটো? ধুনুমান আকৌ ধুনুমনে দেউতাকক আকৌ ফোনটো চাবলৈ নিদিয়ে। আহি গ'ল ৰঘুপতি লগাই দিলে, সি উধাই মুধাই নাচিলে, নাচি পিনে দেউতাকৰ বুকুৰ ওপৰত উঠি ল'লে। এই পোৱালি, তোমাৰ ইয়াত কি কাম আছে? এই এই দিতা, দিতা ক'ত? দিতা দিতা পায়স আকৌ মোৰ মানুহজনে বনাইছে দেই, খাবলৈ বৰ সোৱাদ হৈছিলে, ইমান টেষ্টি আছিলে। প্ৰথম বনাইছে। এইফালে আকৌ ধুনুমনৰ গাত তৰণিয়ে নাই, ইমানেই ফূৰ্তি পাইছে। শ্ৰীকৃষ্ণ কোন হ'ব বুলি সুধিলে একদম ফূৰ্তিতে ক'ব নোৱাৰা হৈ যায়। আরে হাদি কি আছে নো? বাবা কই দে, বাবা কই দে, বাবা কই দে। বাবা কই দিয়া। আজি জন্মাষ্টমী নি? আজি জন্মাষ্টমী নি? বাবা কই দে, বাবা কই দে। বাবা কই দে।
শ্ৰীকৃষ্ণ ৰেডি বেছি উৎপাত কৰি থকাৰ কাৰণে মই ভিডিঅ' কৰিব নোৱাৰিলোঁ মানে মূৰৰ চুল যি য'ত পিন্ধাই দিছিলোঁ চব ফুলি পেলালে কাৰণ গৰমটো বেছি আছিলে যে আহি এটা মাৰি দিয়ে মা এতিয়া আকৌ ৰাতি শোৱাৰ সময় হ'ল তেতিয়া আকৌ ইনু খুৰাকক মৰম কৰি আছে ইমান মাতি আছোঁ ব'লা শুংগে নাই নুশুৱেই সি ধুমাধুম ইনু খুৰাকক মাইনা কৰিবলৈ লৈছে ইমান থাপ থাপ মাৰেও পোৱালিটো বেচেৰাৰ অৱস্থা বেয়া হৈ যায় মাৰ খাই খাই সি পোৱালিটো পলাই আমাৰ ধুনুমনে তাক ধৰিবলৈ যায় নতুন ব্লগৰ সৈতে আপোনালোকক লগ পাই আছোঁ আজিলৈ ইমানতে সামৰণি মাৰিছোঁ আৰু আমাৰ চেনেলটো প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব বাই